নমস্কাৰ ৰাইজ, মই এটি ভিডিঅ' কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকেতো বহুত ভিডিঅ' চাইছে, মই এটি ভিডিঅ' কৰিম বুলি ভাবিছোঁ। মই বাৰু কি ভিডিঅ' কৰিলে আপোনালোকে চাব? মই ভাত খোৱা ভিডিঅ' কৰোঁ, নহ'লে কল খোৱা ভিডিঅ', বেঙেনা খোৱা ভিডিঅ' চাবনে? নহ'লে মই আগতে অভিনয় কৰিছিলোঁ, মই অভিনয় এটা কৰোঁ, তাৰপিছত ক'ব। মোৰ অভিনয়টো হ'ল ককায়েক আৰু ভনীয়েকৰ মাজৰ এটি নাটকৰ দৃশ্য, মোৰ ভাল লগা দৃশ্য এটি। আচ্ছা ভণ্টি, মোৰ যদি এইবাৰ চাকৰিটো হৈ যায় তেতিয়াহ'লে কি কৰিম ক? মোৰ চাকৰিটো হৈ গ'লে মোৰ চাকৰিৰ প্ৰথম মাহৰ দৰমহা তোৰ হাতত, মোৰ চাকৰিৰ দ্বিতীয় মাহৰ দৰমহা তোৰ হাতত, মোৰ চাকৰিৰ তৃতীয় মাহৰ দৰমহাও তোৰ হাতত। তাৰ পাছত দাদা 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 ঐ ৰাম দাদা দাদা, মোৰ নহয় আকৰি তোৰ বিয়া। তেনেকৈ কিয় কৈছ ভণ্টি? এজনী ছোৱালীক এখন ঘৰৰ পৰা আন এখন ঘৰলৈ উলিয়াই দিয়াটো ই যেন সমাজৰ নিয়ম। আৰু মোৰ তেতিয়াই ভাল লাগিব যেতিয়া তই কইনাৰ সাজেৰে ওলাই আহিবি। মই তোৰ মানুহজনক ক'ম, লাহে লাহে নিবা দে মোৰ ভনীজনীক। তাই মোৰ মৰমৰ ভনী, তাই মোৰ একমাত্ৰ ভনী। মোৰ তেতিয়াই ভাল লাগিব তই যেতিয়া কবি, দাদা মই ওলালোঁ স্মৃতি এৰি গুচি, ঐ ৰাম পাহৰি নাযাবা। ৰ'ব, অভিনয় কি হৈছে পিছত জানিম। মই অভিনয়ো নকৰোঁ, তেনেহ'লে মই কিহৰ ভিডিঅ' কৰিম? আচল কথালৈ আহিছোঁ। মই ভিডিঅ' বনাম, কি বিষয়ত ভিডিঅ' বনাম তাৰ বিষয়ে অলপ ক'বলৈ আহিছোঁ। তাৰ আগতে মোৰ পৰিচয়টো দিছোঁ। নমস্কাৰ, মই প্ৰিয়ম নিৰ্মল। মোক যিসকলে 2-4জনে চিনি পায় তেওঁলোকে জানে, আৰু যিসকলে মোক চিনি নাপায় তেওঁলোকৰ উদ্দেশ্যে কথাষাৰ কওঁ। মই নাটক চিনেমাৰ লগত জড়িত। 1997 মানৰ পৰা মই অভিনয়, তাৰপিছত সহকাৰী পৰিচালক হিচাপে বিভিন্ন নাটক, চিনেমা, চিৰিয়েলত কাম কৰিছিলোঁ, বিভিন্নজন পৰিচালকৰ লগত কাম কৰিছিলোঁ। তাৰপিছত মই এটা চেনেলত প্ৰগ্ৰেম প্ৰডিউচাৰ হিচাপে কাম কৰোঁ। পাতাল ভৈৰৱী, বীৰংগনা, জোনালী LLB ইত্যাদি মোৰ পৰিচালনাৰ চিৰিয়েল ধাৰাবাহিক আছিল। আৰু মই তাণ্ডৱ পাণ্ডৱ বুলি এখন অসমীয়া ছবি পৰিচালনা কৰিছিলোঁ। তাৰপিছতে মই হঠাৎ ৰেগুলাৰ কাম কৰা বন্ধ কৰি দিছিলোঁ, আৰু মোৰ এক ক'ব নোৱাৰাকৈ এটা জাৰ্ণি আৰম্ভ হৈছিল। সেই জাৰ্ণিটোৰ বিষয়ে মই পিছত ডিটেইলছত পাতিম, কিন্তু এতিয়া মই কৈ থ'ব বিচাৰিছোঁ, মই নিজে এক্সপ্ল'ৰ কৰিবৰ কাৰণে জীৱনটো ইমান দিনে কৰি অহা কামবিলাকৰ ভুলবিলাক যেন ক'ৰবাত মই জানিবলৈ, বুজিবলৈ সময় ল'লোঁ। আৰু এটা সময়ত মোৰ স্পিৰিচুৱেল প্ৰেক্টিছ আৰম্ভ হ'ল, স্পিৰিচুৱেল জাৰ্ণি এটা আৰম্ভ হ'ল। আৰু মই এজন গুৰুৰ আশ্ৰমত গ'লোঁ, তাত নতুন কথা শিকিলোঁ। জীৱনটো যেনেকৈ চলি আছিলে সেই জীৱনটোৰ পৰা অকণমান বেলেগ ধৰণে জীৱনটো বুজিলোঁ। খাই বৈ ভাল পোৱা ভোগী মানুহজন, হঠাৎ মই ভেজিটেৰিয়ান হৈ গ'লোঁ। তাৰপিছত মোৰ জীৱনলৈ বিভিন্ন চেঞ্জ আহিল, পৰিৱৰ্তন আহিল। আৰু মই ভাবোঁ যোৱা 4-5 বছৰ মই যি চিনেমা নাটকৰ কাম কৰিছোঁ অকল নিজৰ কাৰণে কৰিছোঁ। মই ইণ্ডিপেণ্ডেঞ্চ ষ্টাইলত মই ব্ৰকেন চ'ল বুলি এখন চিনেমা কৰিছিলোঁ। তাৰপিছত মই শেহতীয়াভাৱে মোৰ এখন ছবি শেষ কৰিছোঁ, শ্বুটিঙৰ কাম শেষ হৈছে। আৰু মই এতিয়া অকণমান মেডিটেশ্যন বা স্পিৰিচুৱেল প্ৰেক্টিছ কৰোঁ। মানুহক আচলতে জীয়াই থাকিবৰ কাৰণে কি দৰকাৰ, কি বস্তু হ'লে, কোনখিনি বস্তু হ'লে আমি সুখে সন্তোষে থাকিব পাৰোঁ, এই ধৰণৰ কথাবিলাক মোৰ জিজ্ঞাসু মন এটা আছিল। আপোনালোকে ভাবিব পাৰে যে মইনো কি আপোনালোকক নীতি শিক্ষা দিম, আৰু মোৰ যিহেতু মই তেনেকুৱা কোনো ব্ৰেণ্ডেড মানুহ নহয়, মোৰ পৰিচয় নাই, আৰু মই পঢ়া শুনাটো খুব ভাল ল'ৰা নহয়, মই ভাল ষ্টুডেণ্ট নাছিলোঁ। কিন্তু মই অসমীয়াত মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই তেতিয়া সময়ৰ সোঁতত গৈ আছিলোঁ। নাটক চিনেমা ভাল পাওঁ, পঢ়াৰ সময়ত ভালকৈ নপঢ়িলোঁ, নাটক চিনেমাকে কৰিলোঁ। আৰু নাটক চিনেমা কৰিও যে খুব মই কিবা
ছাকচেছ হ'লেও তেনেকুৱাও নহয় কিন্তু মোৰ মেইন কথাটো হ'ল যে ছাকচেছ মানুহখিনিৰে জীৱনটো নেকি আৰু বেলেগৰ জীৱনবিলাক কি জীৱন নহয় নেকি তো তেনেকুৱা এটা মোৰ নিজৰে মনলৈ আহিলে জিজ্ঞাসু মন আছিলে তাৰপিছত মই ফিল'চফি চাইক'লজি এইবিলাক বিষয় মই নিজেই পঢ়িব ল'লোঁ আৰু প্ৰায় 18-19 চনমানৰ পৰা মোৰ ব্ৰকেন চ'লখন আৰম্ভ কৰিছিলোঁ 18 চনত আৰু তাৰ পিছতে ব্ৰকেন চ'লখনতে মই স্পিৰিচুৱেল প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ তাৰ আগৰ পৰা মই বুদ্ধ ফ'ল' কৰোঁ আৰু বুদ্ধ ফিল'চফি মই পঢ়িছোঁ তাৰ আগতে ক্লাছ 6-7 মানত থাকোঁতে নাটক মই 4ৰ্থ মানতেই কৰিছিলোঁ তো গোটেই গৈ মেলি মই 18-19 চনমানৰ পৰাই মোৰ একদম মানে জিজ্ঞাসু মনটো মই ঘৰতে সোমাই পঢ়া শুনা কিবা কিবি অকণমান যি পাৰোঁ লটং পটং খুব কিতাপ পত্ৰ পঢ়া নাই আৰু মই বিশ্বাস কৰোঁ যে খুব বায়াছ কথা কিছুমান পঢ়ি থকাতকৈ খুব জাবৰ কিছুমান পঢ়ি মেলি মনটো বেয়া কৰাতকৈ যিখিনি লাগতিয়াল কথা ঈশ্বৰৰ কৃপাত গুৰুৰ কৃপাত মোৰ একদম ইম্পৰ্টেণ্ট লাগতিয়াল যিখিনি কথা সেইখিনি কথাত মোৰ হাতটো যেন পৰি গ'ল তেনেকুৱা টাইপ হৈ গ'ল তাৰপিছত মেইন কথাটো হ'ল আমাৰ মাইণ্ডটো শুদ্ধ হ'ব লাগে মাইণ্ডছেটটো ঠিক হ'ব লাগে বিচাৰ ঠিক হ'ব লাগে আৰু আমি ক'তো আটকি থাকিব নালাগে কোনো ইম'চনেল কথাত আমি পেটাৰ্ণত ফচি থাকিব নালাগে আমি ওলাব লাগে তাৰ পৰা গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকত জিজ্ঞাসু মনেৰে গৈ অধ্যয়ন কৰি মেলি তো মোৰ যি এক্সপিৰিয়েঞ্চ হ'ল মই যি জীৱনত দুটা কথা শিকা বুলি ভাবিলোঁ সেইখিনিকে মই বিভিন্ন বিজ্ঞজনৰ লগত আৰু ভালকৈ কথা পাতিবলৈ আৰু ভালকৈ জানিবৰ কাৰণেহে মই ভিডিঅ' কৰিবলৈ প্ৰস্তুত হৈছোঁ মই এনেকুৱা নহয় যে মই কিবা জানিছোঁ মই কিবা কৰিম আৰু মই কিবা আপোনালোকক জনাম তেনেকুৱা নহয় ময়ো জানিম আৰু আপোনালোকেও যাতে মোৰ লগতে বিজ্ঞজনৰ লগত কথা পাতোঁতে যাতে যি মন্থন হয় যি অমৃত মন্থন হয় সেই মন্থন এই অমৃত যাতে অমৃতৰ সন্ধান কৰিব পাৰোঁ তেনেকুৱাকৈ মনত ভাৱ এটা আহিল আৰু এটা অনুষ্ঠানৰ জন্ম হ'ল অনুষ্ঠানটোৰ নাম হ'ল সত্য সন্ধানী নিৰ্মল গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে সত্যৰ সন্ধান কৰিম আপুনি মোৰ লগত সহযোগী হ'ব পাৰে আৰু মই নিজে মোৰ কোনো দল নাই আৰু মই কোনো কাৰো মই বাৰ্তাবাহক নহয় আৰু মই এটা কথাই জানো যে মই যেতিয়াৰ পৰা মই খোজ দিছোঁ সত্যৰ সন্ধানত খোজ দিছোঁ আৰু সত্য এনেকুৱা নহয় যে কোনো ব্যৱহাৰিক সত্য নহয় তো সত্যৰ যিটো আল্টিমেট এবছলিউট ট্ৰুথ যিটো কয় সেই সত্যৰ সন্ধানত মই আজি 18-19 চন মানৰ পৰাই নিজকে উৎসৰ্গা কৰিছোঁ আৰু মই যিখিনি উপলব্ধি কৰিছোঁ মই যিখিনি ফিল কৰিছোঁ সেই কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ আৰু ভিডিঅ' চবেই কৰে ভাবি লওক ময়ো তেনেকুৱা ধৰণে ওলাই আহিছে ভিডিঅ' কৰিম কেৱল মই পজিটিভ কথা পাতি ভাল পাওঁ ইতিবাচক কথা পাতি ভাল পাওঁ মোৰ কথাবিলাক তেনেকুৱা হ'ব কোনো নিগেটিভ কথা কাৰো বদনাম নাগাওঁ কাৰোৰ লগত কাজিয়া নাই কোনো মতাবাদক মই ঘিণ নকৰোঁ মই সকলো মতাবাদকে সমৰ্থন নকৰিলেও মই তেওঁলোকৰ ভালখিনি ল'বলৈ চেষ্টা কৰোঁ লৈ মোৰ জীৱনটো যাতে ভাল হয় মই চবৰে ভালখিনি লৈ মোৰ জীৱনটো যাতে মই ভাল কৰিব পাৰোঁ সেইটো মোৰ চেষ্টা আৰু বিভিন্ন বিজ্ঞ ব্যক্তিৰ লগত কথা পাতি মোৰ জিজ্ঞাসু মনটোৰ কাৰণে মোৰ জানিবলৈ মন যায় যে এই ব্ৰহ্মাণ্ডখন কেনেকৈ চলিছে ইউনিভাৰ্চেল ট্ৰুথ কি এই বিভিন্ন কথা এই কথাবিলাক আমি পাতিম আৰু মোৰতো মই ক'লোৱে মই ভাল ষ্টুডেণ্ট নাছিলোঁ গতিকে মোৰতো তেনেকুৱা জ্ঞান নাই ইমান গতিকে মই বিজ্ঞজনৰ লগত বিভিন্ন বিষয় লৈ কথা পাতিম আৰু সেই কথাবিলাকৰ যদি আপুনি সহযোগী হ'ব বিচাৰে গতিকে মোৰ ভিডিঅ' চাব বুলি মই আশা কৰিলোঁ ধন্যবাদ লগ পাম